এটো হৈছে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটটোত গৈ আপুনি চেক কৰিব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই। যদি আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক নাই তেনেহ'লে ক্ষেত্ৰত আপুনি আহিবলগীয়া লৈ হওক বা গোটৰ মহিলাক যি পইচা দিয়াৰ কথা আছে সেইটোৱে হওক আপুনি পইচা লাভ নকৰিব। আপোনালোকৰ সন্মুখত এতিয়া অসম চৰকাৰৰ দুখন আঁচনি আছে। এখন হৈছে অৰুণোদয় আঁচনি 3.0 আৰু এখন হৈছে মহিলা উদ্যমিতা অভিযান আঁচনি। এই দুইখন আঁচনিৰ কাৰণে আপোনালোকে নিশ্চয় আবেদন কৰিলে। অৰুণোদয় আঁচনিৰ নতুন আবেদনৰ বৰ্তমান এতিয়া ফৰ্ম অহা নাই, কাৰণটো মই আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে ৰেচন কাৰ্ডৰ আবেদন বৰ্তমান চলি আছে আৰু সেইটো এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম তেওঁলোকে এতিয়ালৈকে দিয়া নাই। গতিকে আহিবলগীয়া কেইদিনমানৰ ভিতৰতে আপোনালোকে অৰুণোদয় আঁচনিৰ যি মোৰ ফৰ্ম আছে সেই ফৰ্ম আপুনি লাভ কৰিব। কেনেকৈ আপোনালোকে কোনসকল লোকে আবেদন কৰিব লাগিব, কোনসকল লোকে নালাগে, সকলো কথা মই এটা ভিডিঅ'ত কমপ্লিটলি কৈ থোৱা আছে, যিটো ভিডিঅ' আপুনি আমাৰ চেনেলত পাই যাব বা এইটো ভিডিঅ'ৰ শেষত মই স্ক্ৰীনত দি দিম, আপোনালোকে চাই ল'বগৈ পাৰিব। আৰু যিখন আপোনাৰ মহিলা উদ্যমিতা অভিযান আঁচনি, এই আঁচনিখনৰ জৰিয়তে চৰকাৰে গোটৰ যিসকল মহিলা আছে তেওঁলোকক 10,000কৈ টকা দিয়াৰ কথা আছে। গতিকে এই দুইখন আঁচনিৰ পইচা লাভ কৰিবৰ কাৰণে আপোনালোকে এটা কাম কৰি থোৱাটো যথেষ্ট প্ৰয়োজন হয়, যিটো বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো বেছি দীঘল নহয়, কিন্তু যথেষ্ট ইনফৰ্মেটিভ আৰু গুৰুত্বপূৰ্ণ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি লাইক এটা যদি কৰা নাই লাইক এটাও কৰি দিয়ক। চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া আপোনালোকক প্ৰথমে কৈ লওঁ যে চৰকাৰৰ যিকোনো আঁচনিৰ পইচা আজিকালি দিবলৈ হ'লে বা পাবলৈ হ'লে চৰকাৰে আপোনালোকক বাৰে বাৰে কয় যে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰি লওক। কিন্তু বহুতো লোকে আধাৰ কাৰ্ডৰ বেংক একাউণ্ট লিংক নকৰাৰ কাৰণে তেওঁলোকে এই আঁচনিসমূহৰ পইচাসমূহ লাভ নকৰে আৰু পিছত তেওঁলোকে হাৰাশাস্তি খাবলগীয়া হয়। আমুকত গৈ মেলি নথি পত্ৰ দিব লাগে, তামুকত দিবগৈ লাগে, কিন্তু তেওঁলোকে পইচাটো লাভ নকৰে। কাৰণ তেওঁলোকে আঁচনিখনত যেতিয়া এপ্লাই কৰে বা যিটো যেতিয়া একাউণ্টটো দিয়ে সেই একাউণ্টটো দিয়াৰ আগতে তেওঁলোকে লিংক কৰি নথয় আৰু পিছত পইচা সোমোৱাৰ পিছত তেওঁলোকে লিংক কৰিবলৈ যায়, যাৰ কাৰণে কেতিয়াবা প্ৰচেছ নহয়গৈ, কেতিয়াবা হ'লেও আপডেট নহয়, যাৰ কাৰণে তেওঁলোকে পইচাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। আৰু PM কিষাণ আঁচনিখনৰ ক্ষেত্ৰত এইসমূহ কাম আমি দেখিবলৈ পাই আছোঁ। গতিকে আপুনি যদি এই দুইখন আঁচনিৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, যিহেতু মহিলা উদ্যমিতা অভিযান আঁচনি আবেদন আৰম্ভ হ'লো আৰু এতিয়া ছাৰ্ভে চলি আছে, গতিকে আহিবলগীয়া কেইমাহমানৰ ভিতৰতে আপুনি 10,000 টকাটো লাভো কৰিব। গতিকে আপোনালোকে আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে নে নাই, কেনেকৈ চেক কৰিব লাগিব, মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। গতিকে ইয়াৰ কাৰণে প্ৰথমে আপুনি যাব লাগিব myaadhar.uidi.gov.in, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। এইটো হৈছে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটটোত গৈ আপুনি চেক কৰিব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই। যদি আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক নাই তেনেহ'লে ক্ষেত্ৰত আপুনি আহিবলগীয়া কোনো ধৰণৰ আঁচনি পইচা আপোনালোকে লাভ নকৰে। লাগিলে অৰুণোদয় হওক বা গোটৰ মহিলাক যি পইচা দিয়াৰ কথা আছে সেইটোৱে হওক আপুনি পইচা লাভ নকৰিব, ঠিক আছে। গতিকে তাৰ কাৰণে প্ৰথমে আপুনি ৱেবছাইটটোত যাব। যোৱাৰ পাছত ইয়াত লগ ইন বুলি এটা অপশ্যন থাকিব, এই অপশ্যনটো চিম্পলি ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিব। তাৰ পৰা কেপচা কোডটো ফিল কৰি আপুনি লগ ইন উইথ OTP অপশ্যনটো ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটোত লগ ইন হৈ যাব। তাৰ পৰা আপুনি ইয়াত দেখিব এটা অপশ্যন বেংক চিটিং ষ্টেটাছ, এই অপশ্যনটোত আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ওলাই যাব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান। যদি আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এনেকৈ ওলাই যাব মেছেজটো আৰু আধাৰ কাৰ্ডৰ নম্বৰৰ লাষ্টৰ 4টা ডিজিট আপোনাৰ কোনটো বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে এইটো ওলাই যাব। যিহেতু মোৰ IPB বেংকৰ লগত লিংক হৈ আছে সেইকাৰণে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক ওলাইছে আৰু বেংক চিটিং ষ্টেটাছটো আপোনাৰ এক্টিভ হৈ থাকিব লাগিব, তেতিয়াহে আপোনাৰ হ'ব, ঠিক আছে। গতিকে লাষ্ট কেতিয়া মই আপডেট কৰিছিলোঁ বা মই লিংক কৰিছিলোঁ সেইটো ইয়াত ওলাই আছে। গতিকে এনেকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই। বহুতেই প্ৰচেছটো চেক কৰিব নাজানে, পিছত গৈ মেলি তেওঁলোকে পইচা দি বেলেগ দোকানত চেক কৰোৱাইগৈ, ধৰি লওক লিংক নহয়। এতিয়া আপোনালোকক কেনেকৈ লিংক কৰিব লাগিব সেইটো কৈ দিছোঁ। চাওক, বেংকত আধাৰ কাৰ্ড লিংক কৰা প্ৰচেছ আপুনি ইউটিউবত বহুত পাই যাব, য'ত দেখুৱাই থৈছে যে আপুনি অনলাইনত কৰিব পাৰিব। এতিয়া আপোনালোকক আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত কেনেকৈ লিংক কৰিব লাগে সেইটোও কৈ দিছোঁ। ইউটিউবত বহুত ভিডিঅ' আপুনি পাই যাব য'ত দেখুৱাই যে আপুনি অনলাইনত লিংক কৰিব পাৰিব, কিবা কৰিব পাৰিব। মই আপোনাক সেইটো কেতিয়াও প্ৰিফাৰ নকৰোঁ। আপুনি বেংকত যাওক, বেংকত এখন ফৰ্ম দিব, সেই ফৰ্মখন আপুনি ফিল কৰি আপুনি তাত জমা কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ বেংক একাউণ্ট তেওঁলোকে লিংক কৰি দিব। গতিকে আপুনি তেওঁলোকক গৈ মেলি ক'লেই হয় যিটো আপোনাৰ একাউণ্টৰ লগত আপুনি আধাৰ কাৰ্ড লিংক কৰিব বিচাৰিছে, ব্ৰাঞ্চত যাব, গৈ ক'ব যে মোৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থকা নাই। যদি নাই আপুনি তাত গৈ ক'বগৈ যে মোৰ লিংক হৈ থকা নাই, মই এইটো লিংক কৰিব বিচাৰিছোঁ, ঠিক আছে। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে সেইটো ফৰ্ম এখন দিব আৰু ফৰ্মখন দি দিয়াৰ লগে লগে আপুনি লিংক কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ ধৰি লওক বেলেগ কিবা প্ৰব্লেম হৈ আছে সেইখিনিও আপুনি তাতে তেওঁলোকৰ দ্বাৰা সেইখিনি আপুনি সলিউশ্যন লৈ ল'ব পাৰিব। গতিকে এনেকৈ সহজে আপোনালোকে চেক কৰিব পাৰে কেনেকৈ আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই। যদি আপোনালোকে আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰি নথয় আৰু লিংক নকৰাকৈ যদি আপুনি দি দিয়ে একাউণ্টসমূহ আৰু পিছত কিন্তু বেলেগৰ পইচা সোমাই যাব, আপোনালোকৰ পইচা আপুনি লাভ নকৰিব। কাৰণ চৰকাৰে আজিকালি সকলোবিলাক চৰকাৰী পইচা DBT মাধ্যমেৰে দিয়ে। যিকোনো ধৰণৰ পইচাই হওক, লাগিলে ছাত্ৰ ছাত্ৰীক দিয়া পইচাই হওক বা ধৰি লওক আঁচনিৰ পইচাই হওক, সেই পইচাসমূহ DBT মাধ্যমেৰে দিয়ে যাতে
কোনো ধৰণৰ খেলিমেলি নহয় আৰু ডিবিটি মাধ্যমে পইচা পাবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক হৈ থকাটো জৰুৰী গতিকে এইটোৱে আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ স্ক্ৰীনত এতিয়া আৰু দুটা ভিডিঅ' ওলাই আছে যোনটো ভিডিঅ' আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ হয় সেইটো ভিডিঅ' চাওক লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ